এইযোৰ মাৰ কাপোৰ পিন্ধি লৈছোঁ। পিন্ধি কিবা ভাল লাগে মাৰ কাপোৰ, আৰু ক'ত যাম কি যাম কৈ আছোঁ। ওলাই ল'লোঁ আৰু বগা কাপোৰ পিন্ধিছোঁ, গমেই পাইছে মন্দিৰত যাম। আৰু এয়া আহি আছোঁ, বৰষুণ ধুমুহুণ্ড। আমি এতিয়া যাব ওলাইছোঁ মনসা পূজাত, মা মনসা মন্দিৰত ননৰাত, য'ত কৰৰা ননৰা, কৰৰাত মোৰ মাহঁতৰ ঘৰ। আৰু ৰাস্তাটো দেখিছেনে ইমানেই বেয়া হৈছে নহয় একেবাৰে। আৰু ঘৰ আহি পাই কিনে মা খুৰীমা গোটেইকেইটা বিজয়দাৰ বেটাৰী গাড়ীত আহিলোঁ। আৰু এই চক আমাৰ বিধিয়া চক, আৰু গহনা এইয়া মেখেলা চাদৰ পিন্ধি লৈছে, মাইনাক মই ল'লোঁ। আৰু এহেঁত আগত দেখি গৈছে। আৰু বতৰটো একেবাৰে বিৰাট ঠাণ্ডা বতৰ, বৰষুণ দিছে, ইমান গৰম আছিল, এতিয়া ঠাণ্ডা কৰিছে। আৰু কৰৰা পালোঁ, আৰু ইয়াত দুৰ্গা পূজা হয় কৰৰাত, মোৰ মাহঁতৰ গাঁও। আৰু এখন সমবায়, আৰু দেখাইছোঁ এইখন মোৰ ননৰা হাইস্কুল, এখন মই পঢ়া বিদ্যালয়। আৰু এতিয়া আমি ননৰাৰ গেট পালোঁ, নামিলোঁ গাড়ীৰ পৰা। আৰু চাবচোন মানুহ, এইয়া কিমান মানুহ গাড়ী লৈ লৈ আহিছে। আপোনালোকে পিছে আহি পাইছেনে ননৰা পূজাত? জেঠ মাহত হয়, এই বকুলতলৰ পূজা বুলি কয়, ননৰা বকুলতলৰ পূজা মা মনসা। আৰু এতিয়া আমি গেটটো দি সোমাই আহিলোঁ, ননৰা বকুলতল। এই গেটটো দি সোমাই যাব লাগিব। এতিয়া ইয়াৰ পৰা আমি ৰাস্তাটো পাৰ হ'লোঁ, হৈ কিনে আৰু সোমালোঁ গেটটোৱেদি। দোকান দেখিছে, গেটটোৰ কাষৰ পৰা পূৰা দোকান মন্দিৰলৈকে, চাকি ধূপ ফল ফকাল গোটেইখিনি পোৱা যায়। কাপোৰ কানিও আনকি ইয়াত দি দিয়ে। আৰু মানে কি এই দুদিনত চবেই বেপাৰ হেৰি কৰে, আৰু যি চবকে 2-1 পইচা লাগে দিয়কচোন বাৰু চলিবৰ কাৰণে, সেয়ে। আৰু এইখন পূজাত মই ছোৱালীৰ পৰা আহি আছোঁ, যিহেতু মোৰ গাঁও কৰৰাতে, মাহঁতৰ ঘৰ কৰৰাতে হয়, ননৰা কৰৰা চৰাচৰি ইয়াতে আহোঁৱে। আৰু বিৰাট নিয়ম নীতিত আহোঁ এই পূজাখনত, কাৰণ বহুত মানুহ আমি। আজিকালি বাৰু নিয়ম নীতিবোৰ কথা ক'বই নালাগে, তথাপিতো পূজাত আহিলে চবেই নিয়ম নীতি কৰি আহে, সেইটো জানো। এখন পূজাত মোক আগতে পিতায়ে কৈছিল, এই কাপোৰখিনি আগতে ধুই থৈ দি কালি যদি ননৰা পূজাত যায়, এনেকৈ কৈছিল। আৰু সাৱধান থাকিবি, ভালকৈ আহিবি, মন্দিৰত বা পেচাব এনেকুৱা ধৰণৰ বস্তু সেই নকয়, যদি থুই নাপেলাবি, এনেকৈ কৈছিল। আৰু মনত পৰি যায় কথাবোৰ, একেবাৰে বহুত পবিত্ৰ হৈ অহা যায়, মানে যিহেতু জকি কৰে, সেইকাৰণে ভয় লাগে আৰু ক'ৰবাত কিবা দায় দোষ ধৰে বুলি মা মনসাই। আৰু দেখিছে মানুহ সৰু বাচ্ছা লৈ কিনে, বতৰটো ভাল, সেইটোৰ লৈ পেলাই বেছি ভাল হৈছে বাচ্ছা আনিবৰ কাৰণে। আৰু আমাৰ বেগখন লৈ আহিছে, কাৰণ এই পূজাৰ পৰা বাহিৰে সোণাপুৰত যাব। সোণাপুৰত যাবই বিচাৰিছিল, কিন্তু মই ক'লোঁ নহয়, আগতে আমি পূজাৰ পৰা আহোঁ, তাৰপিছত যাবি। আৰু সৰুৱে ৰুমাল খান দিছে, কিনকিনীয়া বৰষুণ দি থকাৰ কাৰণে তাৰ চৰ্দি লাগিব বুলি ৰুমাল খান দি দিলে। আৰু মন্দিৰটো একদম মনটো কিবা ভাল লাগি যায়, পবিত্ৰ লাগে। পিছে মা অহা নাই, মাৰ যিহেতু ভৰি অসুখ, আৰু আমাৰ দেওৰকো লগ পালোঁ বিশ্ব, সৰু মেখেলা চাদৰ পিন্ধিছে, ডাঙৰজনী হৈ আছে সৰুৰ পৰাই। আৰু বাবু মাইনা পাপাক আগত যাই আছে, মানুহ ভিৰ যে, সেইকাৰণে সি হাতত ধৰি লৈছে পাপাকৰ। দেখিছেনে কিমান মানুহ। আৰু ইয়াত গেটটো পালোঁ আমি মন্দিৰৰ। এইখিনিত গাড়ী মটৰ সোমাব নিদিয়ে, যিহেতু মানুহ ভিৰ লাগে। আৰু দোকান চাৰো চাৰিতে দোকান, দুটাৰ কাষতে। আৰু পূজা ভাগত মোৰ প্ৰায় বান্ধৱী লগ পোৱা যায়, গোটেইখিনি ননৰাৰে বান্ধৱী যিহেতু। আৰু এই হাতী দুটা আনিছে এতিয়া পূজাত। আৰু এইটো মুখ্য দুৱাৰ, আৰু দুটা দুৱাৰ আছে, ইফালেও আছে এইফালেও আছে। চেণ্ডেল থ'ব লাগে, আৰু চেণ্ডেল থৈ আহি আমি সেৱা কৰিব যাবৰ কাৰণে আকৌ ভৰি হাত ধুলোঁ কুলত, ধুই কিনে আকৌ আৰু মেইন দুৱাৰখনেদি সোমাই আহিছোঁ। আহি কিনে মানুহ ভিৰ একেবাৰে। আৰু এতিয়া আমি থৌকিখন মানে ইয়াতে দি দিওঁ, ইয়াত নবেদখিনি গোটেইখিনি মায়ে দি দিলে। আৰু মই যিহেতু আমাৰ হাঁহৰ কণী আছিল, মই কণী এযোৰো দিলোঁ। আৰু চাকি দিবৰ কাৰণে মানে মন্দিৰত চাকি দিব দিয়া নাই, গাছৰ তলত। আচলতে গাছৰ তলত হওক, মানে শুদ্ধ মনেদি য'তে মানে ভগৱানে দিছে ত'তে পোৱা যায়। আৰু ইয়াতেও বহুত মানুহ ভিৰ, আৰু আমি সেইকাৰণে মুকলিতে দিলোঁ। আৰু গছজোপাৰ তলতে আমি চাকি দিলোঁ, য'তে বিচাৰোঁ ভগৱানে শুদ্ধ মনে ত'তে পোৱা যায়। আৰু এইটো মই আৰু মাহঁতে গোটেইকেইটা আমি লাইনকৈ বহি কিনে চাকি ধূপ দিলোঁ। আৰু এটা বিশেষ কথা কওঁ, মানে কি মোৰ দুজনমানী বান্ধৱী দেখা পাইছিলোঁ, আমি একেলগে পঢ়া হাইস্কুলত আৰু কলেজত, কিন্তু তেওঁলোকৰ বিয়া হৈছে, বাচ্ছা আছে, ময়ো বিয়া হ'লোঁ। দেখিও মাত নিদিলে, এইটো বহুত বেয়া লাগিছে, নেদেখা হোৱা জুৰিলে। আৰু বাকীকেইজনী মাত দিছে বাৰু। যি কি নহওক, যদি মোৰ ভিডিঅ'টো চাই হয়তো তেওঁলোক গাত লাগিব, আৰু লাগিলেও উপায় নাই, কথাটো কৈছোঁ, নাম নকওঁ বাৰু।
আৰু মাইনাক টাৱেলখন মাৰি দিছোঁ আৰু আস্তে আস্তে তাই ৰঙা পৰি আহিছে, কি কাৰণ মই নাজানো আৰু বলি দিয়া জেগাখিনি দেখাব মানা কৰিছিল। সেইখিনি বাৰে বাৰে ঘোষণা কৰিছে যে বলি দিয়া হেৰিখিনি নেদেখাবা, আমি দেখুওৱা নাই। আৰু মানুহজনৰ বেগটো ময়ে ল'লোঁ, মাইনাক যিহেতু লৈ আছে। আৰু ইয়াত পায়স দিছোঁ, পায়স মাইনাক খুৱাই দিব দিলোঁ আৰু মই পায়স ল'লোঁ। আৰু লগতে ভাগিনটো আহিল, আৰু মাইনো ননদৰ ঘৰ ইয়াতে ননৰাতে, তাই আহিব পৰা নাই যিহেতু তাইৰ শহুৰকটো ঢুকাল, 6 মেলি যোৱা নাই, বছৰেকীও যোৱা নাই, সেইকাৰণে আহিব নাপায়। ভাগিনটোকে লৈ আহিল, মামাকে যাই লৈ আহিলে। আৰু আমি চাকি ধূপ দি মন্দিৰৰ পায়স খাই আৰু এতিয়া দানত আহিলোঁ, 1001 টকা দান কৰিলোঁ অহা বছৰৰ কাৰণে ল'ৰা ছোৱালীজনৰ নামত। আৰু এইবাৰ মিঠাইত আহিলোঁ, মিঠাই যিহেতু পূজা বুলি ক'লে মিঠাইটো ল'বই লাগিব। আৰু ইয়াৰ মিঠাই ল'লোঁ। আৰু মা মনসা ননৰাৰ মন্দিৰৰ প্ৰসাদ ইমানেই সোৱাদ হয় নহয়, কি ক'ব, খাই থাকিলে খাই থাকিবলৈ মন যায়, ইমানেই সোৱাদ হয়। আৰু মিঠাৰ দাম যিহে, কিন্তু হ'বইতো, বস্তুৰ দাম হৈছে যিটো। আৰু মিঠুৱে ল'লে বস্তু, আৰু লগতে মাইনাৰ গা বেয়া হৈ আহিল, আৰু এতিয়া শুৱাই আছে। তাৰ গোটেই দেহাটোত লাল লাল হৈ দেখা দিলে, আই ওলালে নে কি বুলি নাজানো। আৰু খুৰীমাই ভাত বাঢ়িছে, ভাত খাওঁ। আৰু এতিয়া ঘৰলৈকো যাব লাগিব মই। আৰু এই ভাল লগা 2 কপিমান ফটো ইয়াতে দি দিছোঁ, পূজাত আহা আমাৰ মানুহজনৰ তোলা ফটো। যিহেতু ফটো নুতুলে, এইবাৰ কিবাকে তুলিলে আৰু, তথাপিতো মুখখন আন্ধাৰ, পোহৰে নাই। তথাপিও ভাল লাগিল ফটো তুলি পেলাই, মানে কি, যিহেতু মনৰ আশা এটা পূৰ্ণ হ'ল, মা মনসাত আহি কিনে। মোৰ লগত কৈছিলোঁ আগৰ ভিডিঅ'ত যে মোৰ লগত ফটোৱে নুতুলে, সেয়ে। আৰু নতুন নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহি আছোঁ। আৰু মোৰ প্ৰেম কাহিনী, মোৰ বিয়াৰ কাহিনীখিনি ক'ম, আৰম্ভ কৰি সময় সুবিধা লৈ কিনে। সেয়ে আজি ভিডিঅ'টি ইমানে। যদি ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বিদায় মাগিছোঁ, বাই।